धेमाजि जिल्लानि सिमेन्ट साफरि पुलिस बेन्दोंनि सिङाव थानाय सिमेन्ट खायबत्र गामिनि देहायारि जेंना थानाय गुनिन दासखौ गाज्रियै सिमेन्ट साफरि पुलिस थानानि असि अबजित देखाया दाय गैयालासिनो थानायाव लाबोनानै बुग्लिफैनायनि जाउनाव गोब्राब जोखोम जायो। मिथिनो मोननाय बायदिब्ला मैया बेलासिनि 4:30 रिंगायाव थानायाव हमनानै लाबोयो आरो बुग्लिफैयो। मोनाबिलिनिफ्राय 6 रिंगायाव पुलिसा सिमेन्ट साफरि हाथायाव हगारनानै होयो। रायजोनि हेफाजाबजों दा गुनिन दासखौ एम्बुलेन्स लिंहरनानै देखा फाहामगुदि देहा फाहामसालियाव दैथायहरो। जाहोनाव रायजो आरो बिकलांग आफादनि सोद्रोमाफोरा पुलिस थानायाव बेंग्लोब फैनानै खुद्रिसारफैयो। गाँव सिमेन्ट কৈবত্ৰ কি হৈছিল ঘটনাটো? মোক থানালৈ লৈ গৈছে, লৈ যাই পেলাই কৈছে তপন দাস ক'ত, তই তপন দাসক লুকাই ৰাখিছ, এনেকৈ বুলি কৈ পেলাই মোক কাণত মাৰিছে পুৰা। কেতিয়া নিছিলে? কালি প্ৰায় 4:30 বজাত আবেলি। কিয় কাৰণে নিছিলে আপোনাক? এই তপন দাস ক'ত বুলি কৈ সুধিছে মানে মোক। তাৰ নি পেলাই মাৰিছে, তাত একদম তাৰপিছত একটা জেগাত ভৰাই ৰাখিছে। ভৰাই ৰখাৰ পিছত তপন দাসৰ মাইকীটো আছিলে, তাক পঠাই পেলাই আকৌ একদম উল্টাই মাৰিছে, বুকুত মাৰিছে, পিঠিত মাৰিছে, আকৌ এনেকৈ আঠানত মাৰিছে পুলিচে। তাৰপিছত আপোনাৰ ডেকাপাম মেডিকেল লৈ গৈছে মোৰ ৰিপৰ্ট কৰিবলৈ। তাত গৈ পেলাই কি কৰিলে কি নকৰিলে নাজানো। আহি চিমেণ্ট চাপৰি ৰঞ্জু দোকানত পিল 3টা আৰু কাণৰ দৰৱ একটা দিলে, পইচা 100 টকা খৰচা কৰি, আৰু পইচা 300 টকা মোক দিছিলে হেঁতি। কিয় কাৰণে দিছিলে? পইচা 300 টকাটো দিছে মোক, মোবাইলত ভৰাবি তই, ইনফৰমেশ্যন আমাক দিবি বুলি। তপন দাস কোন হয়? মোৰ শালপতি হয়। শালপতিত কিয় বিচাৰিছিলে? শালপতিকে কেছ একটা কৰিছিলে, ধৰ্ষণকাৰী কেছ। জানাছোঁ মানে মোৰ মানুহটো নিৰ্দোষী, কথা বতৰা নাই, এনেকৈ ধৰি পুলিচে উঠাই নি মাৰিছে। বিকলাংগ মোৰ মানুহটো, হাতখনো ভঙা, ভৰিখনো ভঙা। এতিয়া কি কয় মানে চৰকাৰে মোক কিবা এটা ব্যৱস্থা কি পায় কৰি দিব লাগে। যিজনে মানে মোৰ মানুহজনক উঠাই নিছিলে সেই মানুহজনক এতিয়া হেৰি লাগে, মোক শাস্তি পাব লাগে। যিকেইজনে মোৰ মানুহজনক মাৰ খুৱাইছিলে, এতিয়া মোৰ মানুহজনে কেনেকৈ ন্যায় পায় মই সেইটো চেষ্টা কৰিছোঁ। মই কি বুলি ক'ম, এজন মানুহে কৰ্ম কৰি ভাত খোৱা মানুহজনক যদি পুলিচে আহি বা আন 2-3জনে মানুহে নি গোটেই উগ্ৰ খুন্দন দিলে, ল'ৰাটোক কৰ্ম কৰি ভাত খাব নোৱাৰা কৰিলে, বিকলাংগ এইপিনে হাত ভাঙা, ভৰি ভাঙা, হা এই ঘৰখন কেনেকৈ চলিব? আৰু এনেকৈ হ'লে গাঁও পাতি মানুহে ভাত কেনেকৈ খাব? কিয় কাৰণে নাজানো নহয়, কি কাৰণে নিলে। আপোনালোকক থানাৰ পৰা নাই জনোৱা আপোনাক সুধিছিলে নাই? নাই জনা, একোৱে সোধা নাই। আহিছে ঘপা ঘপ ধৰি লৈ গুচি গৈছে। কেইটা বজাত ধৰি লৈ গৈছিলে? 3:30 নেকি, 4:30। মেডিকেল কৰি পেলাই আকৌ টকা 300 দি পেলাই পঠিয়াই দিছে। তই কাৰো আগত নকবি বোলে, মোবাইলৰ ৰিচাৰ্জ ভৰাই দিছে। কিয় কাৰণে টকাটো দিছিলে? কেনেকৈ জানো এতিয়া কি কাৰণে টকাটো দিছে? ট্ৰিটমেণ্ট কৰিবলৈ আকৌ পিল খাবি, কাণ বিষাইছে বুলি কৈছে, কাণত মলম দিবলৈ দিছে, দৰৱ দিবলৈ দিছে। কোনটো ফাৰ্মাচীত লৈ গৈছিলে? নাজানো নহয় ফাৰ্মাচীটো, কিন্তু এতিয়া ল'ৰাটোক সুধিব লাগিব, দেখা পাম। পুলিচে তোমাৰ এনেকুৱা তোমাৰ দাদাগিৰি চোতাইছেহি, হয়নে নহয়? সেইকেইজনক ড্ৰেছ পোছাক খুলি পেলাই লেংটা কৰি শাস্তি দিব লাগে, ইমানে কথা। মই তাক সাহায্য দিব লাগিব। ল'ৰাটোক কি কৰি খাব এতিয়া? উচিত বিচাৰ কৰিব লাগিব। এতিয়ালৈকে 3বাৰ হাগিলে, বিচনা চিচনাই, পেচাব হোৱাই নাই, পেচাব বন্ধ। পিছলৈ কি কৰিম এতিয়া? মাকে কওক, মাকে তেতিয়া আন্দোলন কৰিব লাগিব, আন্দোলন কৰিম। এতিয়াও যদি থানা ঘেৰাও কৰিবলগীয়া সকলো ৰাইজে যদি ওলাই থানা ঘেৰাও কৰিম। बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। जोबोद खम बेसेनावनो लननि गेजेरजों बाइक लानो हागोन। क'क्राझार जिल्ला सेरफांगुरियाव थानाय पंका एन्टारप्राइजआव मोनसे गोदान खाबु लाबोदों। फैगौ 30 आगस्तनिफ्राय 2 सेप्तेम्बरसिम पंका एन्टारप्राइजआव लन मेला खुंफुंगोन। बेनि गेजेरजों नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि गोदान बाइकफोरखौ जोबोद खम डाउन पेमेन्ट होनानैनो लनाव लानो हागोन। बारा नङा, गासै 10,000 डाउन पेमेन्ट होनानैनो नोंथाङा बाइकखौ मोनफुंनो हागोन। जोबोद खम बिबांनि सुदावनो गारिफोरखौ लानो हानायनि खाबु मोनगोन।
बाइकजों लोगोसे बेसेन नाङाजासे हेलमेटबो मोननो हागोन 1000 रांजों नोंथाङा बुकिं खालामग्रोनानैबो दोनहरनो हागोन बेजों लोगोसेयैनो नोंथांनि गोजाम जानाय गासैबो रोखोमनि बाइक स्कुटिफोरखौबो सोलाय सोल' खालामनायनि खाबुखौबो मोननो हागोन गोबांथार मिथिनो थाखाय 9101547892 आरो 60038171191 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन